যতীন বৰা ডাঙৰীয়া ৰাঘৱ চিনেমাখন আমি নাচাওঁ, আমিতো নাচাওঁ, আমাৰ ফেমিলিৰ এটা পৰিয়ালক আমি চাব নিদিওঁ। যতীন বৰা ডাঙৰীয়া এজন জাতিদ্ৰোহী মানুহ হয়, গতিকে তাৰ চিনেমা আমি ভুলতো নাচাওঁ, আমিতো নাচাওঁ, আমাৰ আশে পাশে থকা এজন মানুহকো চাব নিদিওঁ। তো বন্ধুসকল, আজি যেটো বিষয় লৈ ভিডিওটো আৰম্ভ কৰিছো, আশা কৰো সকলোৱে ভিডিওটো চাব আৰু সকলোৱে ভিডিওটো শেয়াৰ কৰিব। খিলঞ্জীয়া অসমীয়া যদি প্ৰতিটো মোবাইলে এইখন ভিডিও যায়। আজি যিসকল খিলঞ্জীয়া অসমীয়াই কৈ আছে যে ৰাঘৱ চিনেমাখন বৰ্জন কৰিব লাগে, বয়কট কৰিব লাগে, আৰু মই সেই সকলক কৈছো শুনক, কিয়নো কা সমৰ্থন কৰা নকৰা সেইটো নিজৰ পাৰ্সোনেল মেটাৰ, সেইটো লৈ এইখন ৰাঘৱ চিনেমাৰ লগত তুলনাই নহয়। আমি কি বুলিছিলো যতীন বৰা এজন নায়ক হয়, গতিকে তাৰ কা সমৰ্থন কৰা নকৰা লৈ এইটো একো প্ৰশ্নই নাহে। আৰু এনেকুৱা কিছুমান চাংগু মাংগু আছে যিবিলাক মানে অকল খালি ছচিয়েল মিডিয়া আহি কিনে পকৰ কৰিব, বাকি ইয়াৰ বাহিৰে একো এটাও কৰিব নোৱাৰে। আৰু যিসকলে ছচিয়েল মিডিয়াত আহি কিনে পকৰ বিলাক কৰে নহয়, আৰু মই সেই সকলক কৈছো সিহঁত আছে কাৰ ফুল মিনিং কি সেইটো চাগে নাজানে। আজি অসমখনত দেখা পাইছো বহুত সংগঠন ওলাই গৈছে, সিহঁতে কি কৰি আছে, যতীন বৰা ৰাঘৱ চিনেমাখন বয়কট কৰিব লাগে বুলি ছচিয়েল মিডিয়াত সিহঁতে প্ৰকাশ কৰি আছে। আৰু মই সেইকেইটা সংগঠনক কৈছো তহঁতে অকল ছচিয়েল মিডিয়াত আহি কিনে পকৰ কৰিব পাৰি, ইয়াৰ বাহিৰে একো এটা কৰিব নোৱাৰিবি। যতীন বৰা ইণ্ডাষ্ট্ৰীয়ে কিমান এটা পৰিয়াল চলাই আছে, কিমান মানুহৰ ঘৰ চলাই আছে, কিমান মানুহৰ সংসাৰ চলাই আছে, আৰু তহঁতৰ নিচিনা সংগঠনে কি কৰি আছে দেখাচোন এটা কৰি কিনে খিলঞ্জীয়া মানুহৰ চিনেমাখন বৰ্জন কৰিব লাগে বুলি আপুনি উত্থাপন কৰি আছে। যিসকলে নেকি কৈছে যতীন বৰা ৰাঘৱ চিনেমাখন বৰ্জন কৰিব লাগে, মই সেইসকলক কৈছো সেইসকল প্ৰতিজন একো একটা জাতিদ্ৰোহী, কেইটা সংগঠনৰ ওচৰ পাজৰে বহি থাকে নহয়, সেইকেইটাক মই কৈছো সিহঁতে চাগে কাৰ ফুল মিনিং কি এইটোও নাজানে, আৰু অথচ আহি কিনে ছচিয়েল মিডিয়াত সিহঁতে কৈ আছে আমিতো ৰাঘৱ নাচাওঁ, আমাৰ ফেমিলিৰ ওচৰৰ পাজৰে কাকো মই ৰাঘৱ চাব নিদিওঁ। আৰে ভাই, তহঁতেনো অসমৰ কাৰণে কি কৰি আছ? বাংলাদেশী খেতাম বুলিকে আজিলৈকে এটা বাংলাদেশী খেদিব পাৰিছ নে? তহঁতে এটাও দেখি দিব পৰা নাই। গতিকে মিছাতে কিয় এটা খিলঞ্জীয়া অসমীয়াৰ ৰাঘৱ চিনেমাখন নাচাওঁ বুলিকে এনেকুৱা ধৰণৰ মন্তব্যবিলাক উত্থাপন কৰি আছে। আজি আপোনাৰ যতীন বৰাই কাখন সমৰ্থন কৰিছে বাবে কি কৰি আছে আপোনালোকে, যে যতীন বৰা এটা খিলঞ্জীয়া অসমীয়া ৰাঘৱ নামৰ ছবিখন বয়কট কৰিবলৈ ছচিয়েল মিডিয়াত আপোনাৰ হাংগামা সভা কৰি আছে। তাৰ মানে কি অকল যতীন বৰাই সাপোৰ্ট কৰিছে বাবে কাখন মানে অসমত লাগু হৈছে? আৰে নহয়, এইটো এতিয়াৰ পৰা নহয়, এইটো 1955ৰ পৰা এইখন আইন অলৰেডি আগতে আছিলে। 1955ৰ নাগৰিকত্ব অধিনিয়ম তাক সংশোধন কৰাৰ বাবে যি ড্ৰাফট বনাইছিলে তাক আমি কেপ বুলি জানো। আৰু এই কেপখন যেতিয়া ৰাষ্ট্ৰপতিয়ে সিগনেচাৰ কৰিছিলে 12 ডিচেম্বৰত, তেতিয়া প্ৰায় CAA আইনখন লাগু হৈছে, যাক আমি এতিয়া সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 19 বুলি আমি জানো। এই CAA এর উদ্দেশ্য হল যিসকল আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা ধাৰ্মিকভাৱে প্ৰতাৰিত হৈ এইখন অসমত আহিছে বা এইখন ভাৰতবৰ্ষত আহিছে, তেওঁলোকক নাগৰিকত্ব দিয়াৰ বাবে এই আইনখন লাগু কৰা হৈছে। অকল CAA আইনখন অসমৰ বাবে নহয়, গোটেই ভাৰতবৰ্ষৰ বাবে এইখন আইন লাগু কৰা হৈছে। আৰু এতিয়া আপোনালোকে কৈ আছে যতীন বৰাই কাখন সমৰ্থন কৰিছে বাবে আমি ৰাঘৱ চিনেমাখন আমি নাচাওঁ। আজি মই সেইসকলক জাতিদ্ৰোহী আৰু দেশদ্ৰোহী বুলি কিয় কৈছো? আমাৰ নিচিনা খিলঞ্জীয়া অসমীয়া যদি অসমীয়া চিনেমা জগতখনক সাপোৰ্ট নকৰে, তেতিয়াহ'লে অসমৰ অৱস্থা দিনে দিনে ভয়াৱহ হ'ব। তেতিয়া কি হ'ব আপোনালোকে নিজে ভাবিব, কিয়নো এজন অসমীয়াই অসমীয়াক সাপোৰ্ট কৰা নাই। ভৱিষ্যতে যদি এনেকুৱাই হয়, ভৱিষ্যতে যদি আপোনালোকে এনেকুৱাকে সাপোৰ্ট নকৰাকে থাকে, তেতিয়াহ'লে অসমৰ অৱস্থা দিনে দিনে আৰু ভয়াৱহ হ'ব। আজি ডেটত যিসকল সংগঠনে ৰাঘৱ চিনেমাখন নাচাওঁ বুলি বিৰোধিতা কৰি আছে, সেইসকল সংগঠনে কেতিয়াও অসমখন বচাব নোৱাৰে, কেতিয়াও অসমখন ৰক্ষা কৰিব নোৱাৰে। গতিকে অসমীয়া যদি আজি অসমীয়াক চিনি নাপায়, অসমীয়াৰ মাজত ইমানেই মিলা প্ৰীতি আছে, তেতিয়াহ'লে অসমত কিয় 14টা 15টা সংগঠন জন্ম হৈছে? কিয় জন্ম হৈছে সেইটো কওক আপুনি। অসমীয়াৰ মাজতে আজি মিলা প্ৰীতি নাই, যাৰ কাৰণে অসমীয়াৰ অৱস্থা আজি এনেকুৱা। আজিৰ তাৰিখত যিকেইটা সংগঠনে কৈ আছে ৰাঘৱ চিনেমাখন আমি নাচাওঁ, সেইসকলে কৈছো আপোনালোকে কিনো কৰিছে? আপোনালোকে এনেকুৱা কিবা এটা কাম কৰিব আছে যিকেইটা কামৰ কাৰণে আজি অসমীয়া যুৱক মানে স্বাৱলম্বী হ'ব পাৰিছে। আপোনালোকে এইবিলাক একো শিকোৱা নাই, বিভিন্ন দল সংগঠন গঠন কৰিছে। কিয় অসমত কি এটা দল বা দুটা দল থাকিলে কি নহয়? আপোনালোকৰ স্বাৰ্থৰ কাৰণে বিভিন্ন দল সংগঠন আপোনালোকে গঠন কৰিছে। আৰু আজি এটা খিলঞ্জীয়া ল'ৰা ৰাঘৱ নামৰ এখন চিনেমা বনাইছে, আপোনালোকে বৰ্জন কৰিবলৈ উঠি পৰি লাগি আছে এইটোৰ কাৰণত। আজিৰ এই এনেকুৱা অৱস্থাত প্ৰতিটো দল সংগঠনে ৰাঘৱ চিনেমাখনক সাপোৰ্ট কৰিব লাগে আৰু আহ্বান কৰিব লাগে যে প্ৰতিটো খিলঞ্জীয়াই যেনে ৰাঘৱ চিনেমাখন চাই, কিয়নো অসমৰ অসমীয়া জগতৰ চিনেমাখন নহয়, বহুত ওপৰলৈ লৈ যাব লাগে। আপোনালোকৰ নিচিনা যদি দল সংগঠনে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰে, তেতিয়াহ'লে যুৱচামে কি শিকিব আপোনালোকৰ পৰা কওক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যিকেইটা অসমীয়া খিলঞ্জীয়া ল'ৰাবিলাকে ৰাঘৱ চিনেমাখন নাচাওঁ বুলি কৈ আছে, সেইসকলক ওচৰলৈ ভিডিঅ'টো পहुঁচাই দিবলৈ আপোনালোকক মই আহ্বান জনাইছো। সিহঁতে ভিডিঅ'টো চাওক আৰু সিহঁতৰ মগজুত থকা যিবিলাক উল্টা পুল্টা গোবৰ সোপা আছে নহয়, এই গোবৰ সোপা আঁতৰি যাওক আৰু সিহঁতে ৰাঘৱ চিনেমাখন আহি চাওক। আজিকালি যিহেতু ছচিয়েল মিডিয়া পাৱাৰ, গতিকে সিহঁতেও আহি কিনে ছচিয়েল মিডিয়াত আহ্বান কৰক সকলোৱে যাতে ৰাঘৱ চিনেমাখন চাই আৰু অসমীয়া জগতৰ চিনেমাখন যাতে আৰু ওপৰলৈ যায়। ধন্যবাদ সকলোকে। জয় অসম।